গাইজ নমস্কাৰ মোৰ ইউটিউব চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলো ভালে আছে। তো আজি আপোনালোকৰ মাজলৈ 31 ডিচেম্বৰ বুলি মানে বছৰৰ শেষৰ দিনটোত আপোনালোকত আমিনো কেনেকৈ আয়োজন কৰোঁ আপোনালোকৰ লগত মই আজি শ্বেয়াৰ কৰিম। তো বলক গাইজ আপোনালোকক এতিয়া মই গধূলি লগ পাইছোঁ। তো কৈছিলোঁ যে আয়োজন কৰিছোঁ আপোনালোকক দেখাই দিম বুলি। তো অলপমান দেখাই দিছোঁ কি কি কৰি আছোঁ বাৰু এইবিলাক ফালে তো গাইজ অলপমান দেখাই দিওঁ তোমালোকক। এয়া এইফালে বনি আছে। কি বনি আছে আপোনালোকে কোৱাচোন অলপমান। আমাৰ আজি এতিয়া বৰ্তমান ব্ৰেকফাষ্ট হ'ব। ব্ৰেকফাষ্ট বুলিকে নকওঁ আৰু ইভিনিং টি হ'ব। চাওমিন উইথ বইল কণী। দিয়া দিয়া তুমি বনাই থাকা হা। ঠিক আছে আহিব খাবলৈ। আহিম দিয়া। বাই বাই। দেখা পাইছে 1 মিনিট আছে আৰু হেপী নিউ ইয়াৰ হ'বলৈ। তো বলক khaloe khalo তো গাইজ এতিয়া আমি খালো ল'লো। তো এতিয়া আৰু শুই যাওঁ। ভাবিলোঁ ভিডিঅ'টো ভাল পালে আপোনালোকে চাই আৰু এতিয়া গাইজ এতিয়া ভিডিঅ'টো সমাপ্ত কৰোঁ। ইমান দেৰি নকৰোঁ। তো যিহেতু বহুত ৰাতি হৈ গ'ল। তো এণ্ড হেপী নিউ ইয়াৰ সকলোকে মোৰ ফালৰ পৰা। তো ভিডিঅ'টো চাই যদি ভাল পায় লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব একেবাৰে নাপাহৰিব। বাই বাই।